তো সেই গাইজ বন্ধু বান্ধৱসকল কি খবৰ নিশ্চয় ভাল, মই ভাল। আৰু এতিয়া 1টা বাজিলে আৰু মই খুৰাহঁতৰ ঘৰত আহিলোঁ এনেই আৰু গা ধুবলৈ। ইমান গৰম দিছে, কি কৰিম আৰু। আহিলোঁ ইয়াত, অকলে ভণ্টি ইয়াত আছে, মোক ফোন কৰিলে ক'লে আহা দাদা এই গা ধোৱা। তো আহিলোঁ, এইটো হয় মোৰ খুৰাহঁতৰ ঘৰ, যাব পাৰে। ভিতৰলৈ আহিলোঁ আৰু কিন্তু এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়, তো আপোনালোকে কেমেৰা কোৱালিটি ইমান ভাল পাব নোৱাৰে, চাব পাৰে আপোনালোকে। আৰু মোৰ চকুৰ অলপ প্ৰব্লেম দি আছে, আপোনালোকে চাইছে আৰু ৰঙা আপোনাৰ চাব পাৰে। সেইফালে ধুনীয়া দেই ককাহঁতৰ ঘৰ। আৰু এই কিটচেন ৰুম চাব নেকি আপোনালোকে? চাবলৈ চাব পাৰে, কিটচেন ৰুম হয়, বহুত ধুনীয়াকৈ সজাই থোৱা আছে। ভণ্টি অলপ চাফ চিকুণ হয় ন, সেইকাৰণে ললোঁ। মানে এইটো মই ভাবিছিলোঁ এইটো নকৰিম নেকি কিবা হয় নেকি, মানে এইটোৰ বিষয়ে মই ইমান নাজানো আৰু। তো এনেকৈ ভণ্টি ক'লে আৰু একো নহয় চেনেলটো খুলি দিয়া, সেইকাৰণে আৰু কৰিলোঁ। তো ভিডিঅ'বোৰ ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ, আৰু চেনেলটো নতুনকৈ আহিলে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। অ'কে, বাই বাই। লগতে ভণ্টিৰ লগত 2খনমান ফটো উঠিলোঁ।